তেখেতৰ 455তম মৃত্যুতিথিত আমি সকলো যাত্ৰী ভকত বৈষ্ণৱক ধন্যবাদ ধান পৰিচালনা সমিতিয়ে স্বাগতম জনাইছোঁ। ইয়াত বিভিন্ন কাৰ্যসূচী আছে। এই কাৰ্যসূচীসমূহত সকলো ভক্তমান ৰাইজৰ উপস্থিতি আমি বিনম্ৰতা কামনা কৰিছোঁ। আগন্তুক দিনবিলাকতো ইয়াত শংকৰ জন্মোৎসৱ পালন কৰা হ'ব। অহা 24, 25 আৰু 26 ছেপ্টেম্বৰত উলহ মালহেৰে তিনিদিনীয়া কাৰ্যসূচীৰে শংকৰ জন্মোৎসৱ পালন কৰা হ'ব। দিনত আৰু ৰাতি, বিশেষকৈ 24 তাৰিখৰ দিনা ৰাতি আপোনাৰ তেজপুৰ জামুগুৰি ৰাম বিজয় ভাওনা অনুষ্ঠিত হ'ব। পিছদিনা আপোনাৰ ইয়াত চিত্ৰাংকন প্ৰতিযোগিতা আছে, বৰগীত প্ৰতিযোগিতা আছে, দিহানাম প্ৰতিযোগিতা আছে আৰু পুৰণি গুদামৰ ভক্তিপ্ৰসাদ ভাওনাখনো ইয়াত অনুষ্ঠিত হ'ব। গতিকে সকলো ভক্তপ্ৰাণ ৰাইজ তথা যাত্ৰীক এই তিনিদিনীয়া জন্মোৎসৱ কাৰ্যসূচীলৈকো ধান পৰিচালনা সমিতিয়ে বিনম্ৰতাৰে আমন্ত্ৰণ জনাইছে। ধন্যবাদ। 455তম মৃত্যুতিথি। এই মৃত্যুতিথিভাগ আমি বট্টদবা থান সমিতিয়ে বট্টদবা থানত আমি বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰাৰ ব্যৱস্থা কৰা হৈছে। পুৱা উষা কীৰ্তন, ফুল প্ৰসংগ, আয়তীসকলৰ নামৰ পৰা আৰম্ভ কৰি মূল প্ৰসংগৰে আজি এই তিথিভাগি উদযাপিত কৰা হ'ব। দুপৰীয়া নাম কীৰ্তন হ'ব। ইতিমধ্যে যাত্ৰীসকল অহাৰ আগমন হৈছে। আমি সকলোলৈকে আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। দুপৰীয়া নাম কীৰ্তনৰ পিছত বিয়লি সময়ত ওজন বেহা ভাওনা ইয়াত আজি অনুষ্ঠিত হ'ব। এই ভাওনা ভাগি নৰুৱা সত্ৰৰ ভক্ত বৈষ্ণৱসকলে অনুষ্ঠিত কৰিব। আমি সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ।